যিসকল লোক জন্ম হৈছে 8, 17 আৰু 26 তাৰিখে তেওঁলোক কেনেকুৱা হয় জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক। যিসকল লোক 8, 17 আৰু 26 তাৰিখে জন্ম হৈছে তেওঁলোক মূলাংক 8 হয়। মূলাংক 8 ব্যক্তিসকল বহুতো বেছি হাৰ্ড ৱৰ্কিং থাকে। মূলাংক 8 ব্যক্তিসকলৰ জীৱনৰ প্ৰথম ছোৱাত বহুতো বেছি কষ্ট আৰু হাৰ্ড ৱৰ্ক কৰিব লাগে, তাৰপিছতে ছাকচেছ পায়। বহুতো বেছি ফেইলিয়ৰ দেখাৰ পিছতো যোনে বাউন্স বেক কৰে, যোনে হাৰ নামানে, সেইসকল ব্যক্তি বহুতো বেছি ছাকচেছ হয় লাইফত, বহুতো বেছি ধন টকা পইচা পায়। মূলাংক 8 ব্যক্তিসকলে জীৱনত এটা কথা গাঁঠ বান্ধি লোৱাটো উচিত যে হাৰ্ড ৱৰ্ক ইজ দ্য কি। কষ্ট অবিহনে জীৱনত একো নাপাব আপোনালোকে। মূলাংক 8 ব্যক্তিসকল ন্যায়প্ৰিয় হয়। কাৰোবাক কিবা বেয়া হোৱা দেখিলে সেইটো ভাল নাপায়, কিবা এটা ন্যায় পোৱাটো বিচাৰে মানুহে। কাৰোবাৰ লগত যদি কিবা বেয়া হোৱা দেখে, আপোনালোকৰ কাৰণে লাকি কালাৰ বা বেষ্ট কালাৰ বুলি ক'বলৈ হ'লে ব্লু কালাৰ, নীলা ৰং আপোনালোকৰ কাৰণে শুভ হয়। আপোনালোকে ডেইলি লাইফত নীলা ৰং ইউজ কৰিবলৈ ট্ৰাই কৰিব। ধন্যবাদ।